হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি মই এই মুহূৰ্তত আপোনালোকৰ আগত 4টা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিবলৈ উলিয়াইছোঁ। প্ৰথমটো খবৰ হ'ল আজি 10 জুন আৰু আজি সমগ্ৰ ভাৰতবাসীয়ে 2021 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব। দুপৰীয়া 1 বজাৰ পৰা সন্ধিয়া 6:41 এই গ্ৰহণ সমাপ্ত হ'ব। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হ'ল 1949 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা IPS কিৰণ বেদীৰ জন্ম হৈছিল। আনহাতে তৃতীয়টি গুৰুত্বপূৰ্ণ খবৰ হ'ল অষ্ট্ৰেলিয়াত আৱিষ্কাৰ কৰা হৈছে 100 মিলিয়ন বছৰ পুৰণি বিশ্বৰ সৰ্ববৃহৎ ডাইনাছৰৰ অৱশেষ। অন্তিমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল সুদূৰ আমেৰিকাৰ মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ যাদৱ পায়েং। অসমৰ পৰা লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি। উল্লেখযোগ্য যে আমেৰিকাৰ মেক্সিকো চৰকাৰে অসমৰ যাদৱ পায়েঙক অৰণ্য গঢ়িবলৈ প্ৰতি বছৰে 3 মাহ থকাকৈ 10 বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে। যাদৱ পায়েং ছেপ্টেম্বৰ মাহত মেক্সিকোলৈ যাব। গোটেই বিশ্বত অসমৰ নাম জিলিকোৱা যাদৱ পায়েঙক প্ৰণাম। বিশ্বৰ বিভিন্ন দেশত এনেদৰে পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতনতাৰ সৃষ্টি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে যাদৱ পায়েঙে। অসমৰ এগৰাকী ব্যক্তিয়ে 10 বছৰৰ বাবে ভিছা লাভ কৰিছে দূৰ মেক্সিকোৰ। এক বৃহৎ প্ৰকল্প দেশখনৰ প্ৰাকৃতিক ক্ষেত্ৰখনত ৰূপায়ণৰ বাবে চৰকাৰে চুক্তি কৰিছে অসমৰ বিশেষ লোকজনৰ সৈতে। বছৰি 3 মাহকৈ মেক্সিকোত থাকি অৰণ্য গঢ়াত সহায় কৰিব লাগিব এই লোকজনে। আপুনি ভবাৰ দৰে এই লোকজন হ'ল অসমৰ অৰণ্য মানৱ যাদৱ পায়েং। অসমৰ যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে 10 বছৰৰ ভিছা। পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি। পদ্মশ্ৰী যাদৱ পায়েঙক দেশখনত প্ৰতি বছৰে 3 মাহ থকাকৈ 10 বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ চৰকাৰে। কাৰণ দেশখনত চৰকাৰে 8 লাখ হেক্টৰ মাটি লৈছে গছপুলি ৰোপণ কৰিবলৈ। বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে মেক্সিকোলৈ গৈ উক্ত বৃহৎ পৰিসৰৰ মাটিত বৃক্ষৰোপণৰ তদাৰক কৰিব লাগিব যাদৱ পায়েঙে। দৈনিক 1 লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে বৃক্ষৰোপণৰ কামত অংশগ্ৰহণ কৰিব। মেক্সিকোত বাৰিষা আৰম্ভ হয় ছেপ্টেম্বৰ মাহত। ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি প্ৰতি বছৰে এই 8 লাখ হেক্টৰৰ বৃহৎ এলেকাৰ মাটিত বৃক্ষৰোপণ কৰিব লাগিব যাদৱ পায়েঙে। 7 সাগৰ 13 নদীৰ সিপাৰৰ এখন দেশত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উৎফুল্লিত কৰি তুলিছে যাদৱ পায়েঙক। উন্নত দেশসমূহে বৰ্তমান প্ৰকৃতিৰ মূল্য বুজি উঠিছে। এক বৃহৎ এলেকাত এনেদৰে গ্ৰহণ কৰা 10 বছৰ জোৰা বৃক্ষৰোপণ কাৰ্যৰে পৃথিৱীখন সেউজ কৰাৰ এই প্ৰচেষ্টা ধন্যবাদৰ পাত্ৰ। চৰকাৰে গ্ৰহণ কৰা 8 লাখ হেক্টৰ মাটিত দিনে 1 লাখ ল'ৰা-ছোৱালীৰ লগত মই গছপুলি ৰুব লাগিব। অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়। বিশ্বৰ বিভিন্ন দেশত এনেদৰে পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতনতাৰ সৃষ্টি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে যাদৱ পায়েঙে। মেক্সিকোত দেশখনৰ জলবায়ুৰ সৈতে খাপ খোৱা সেই অঞ্চলৰে বিভিন্ন প্ৰজাতিৰ গছ ৰুব বুলি জানিবলৈ দিছে পায়েঙে। কিন্তু বিদেশত গছপুলি ৰোপণৰ এই বৃহৎ প্ৰকল্পৰ তদাৰক কৰিবলৈ যাওঁতে মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা 2টা বিশেষ গছপুলি লৈ যাব পায়েঙে। যাদৱ পায়েঙে মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা লৈ যাব এটা তামোল পুলি আৰু এটা নাৰিকলৰ পুলি। আপোনালোকে যদি দিনটোৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।